চিকিৎসালয় নহয় যেন এটা ভূত বাংলোহে স্বাস্থ্য বিভাগৰ চৰম অৱহেলাৰ বাবে জহিক হৈ গৈছে 30খন বিছনাযুক্ত এখন চৰকাৰী চিকিৎসালয় দিছপুৰৰ পৰা কিছু নিলগত অৱস্থিত এই চিকিৎসালয়লৈ যাবলৈ ভয় কৰে ৰোগী আৰু চিকিৎসকে মন্ত্ৰী হিমন্তবিশ্বশৰ্মাৰ চকুত নপৰা এখন চৰকাৰী চিকিৎসালয় পৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱত ভূত বাংলাত পৰিণত চিকিৎসালয়খন 30খন বিছনাযুক্ত চিকিৎসালয়খনৰ কোঠা তুলমিছে মামৰে ধৰা তলা পৰিত্যক্ত কদৰ্য চিকিৎসালয়খনত চিকিৎসা কৰিবলৈ যাবলৈ ভয় ৰোগীৰ পৰিত্যক্ত কদৰ্য ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ নমুনা মহানগৰীৰ কাটে লাগি থকা বিৰুবাৰীৰ এয়া সংক্ৰমণ লোক চিকিৎসালয় পাপপুণ্যৰ বিধানত ব্যস্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগৰ এই দৃশ্য চাওক ৰাজধানীৰ কাটে লাগি থকা এইখন চৰকাৰী চিকিৎসালয়ত নাই উন্নয়নৰ পোহৰ ডায়েৰিয়া টিটেনাছ ৰেবিছ মাম্পছ বসন্তকে ধৰি বহুকেইটা সংক্ৰমণাত্মক ৰোগৰ চিকিৎসা হয় এই চিকিৎসালয়খনত স্থান বিৰুবাৰী একমাত্ৰ চৰকাৰী অৱহেলা আৰু দায়িত্বহীনতাত এতিয়া মৃত পায় চিকিৎসালয়খন 30খন বিছনাযুক্ত চিকিৎসালয়খনত অভাৱ পৰ্যাপ্ত আন্তঃগাঁথনিৰ 30খন বিছনাযুক্ত চিকিৎসালয়খনত এতিয়া পৰ্যাপ্ত অভাৱ ইমানতে শেষ নহয় অধ্যায় কদৰ্য গেলা দুৰ্গন্ধৰ মাজত অৱস্থিত চিকিৎসালয়খন আৱৰি ধৰিছে হাবি জংঘলে ৰোগৰ চিকিৎসালয়খনত অভাৱ বিশুদ্ধ খোৱা পানীৰ য'ত পানীৰ বাবে হয় অনেক কলেৰা ডায়েৰিয়াকে ধৰি অন্যান্য ৰোগ তৎসত্ত্বেও খোৱা পানী টুপিৰে অভাৱ এইখন চৰকাৰী চিকিৎসালয়ত খোৱা পানীটো বৰ্তমান আমি বেলেগৰ পৰা আনি আছো ইয়াতে আছে মানে এইটো মানে ডক্টৰে কৈছে এইটো মানে বেছি ভাল নহয় আপোনালোকে বাহিৰৰ পৰা আনি বেছি ভাল এয়া মাথো চৰকাৰী চিকিৎসালয়ৰ সৰু এটা উদাহৰণহে এই দৃশ্য দেখাৰ পাছত বাৰু কোন ৰোগী যাব চিকিৎসালয়খনত চিকিৎসাৰ বাবে কিন্তু এইবোৰলৈ চকু দিবলৈ সময় হ'বনে নিজকে দক্ষ মন্ত্ৰী বুলি ফিতাহি মৰা হিমন্ত বিশ্ব শৰ্মাৰ কেমেৰা পাৰ্চন সঞ্জয়ৰ সৈতে বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট